এজন 25 বছৰীয়া সুঠাম যুৱকজন বহু বছৰ ধৰি আক্ৰান্ত হৈ আছে এক দুৰাৰোগ্য ৰোগত। যুৱকজন নগাঁৱৰ মৰিকলঙৰ ৰূপম বৰা। চৰকাৰৰ পৰা লাভ নকৰিলে কোনো ধৰণৰ চৰকাৰী আঁচনিও। উচ্চ শিক্ষিত ৰূপক বৰাই গুৱাহাটীৰ এটা ব্যক্তিগত বেংকত চাকৰি কৰি থকা সময়ত নগাঁৱৰ পৰা গুৱাহাটীলৈ গৈ থকা অৱস্থাত ৰাজপথত পতিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনাত। তেতিয়াৰ পৰাই ৰূপম বৰা এইদৰে শয্যাগত হৈ আছে। বৰ্তমান জ্যেষ্ঠ ভাতৃৰ সম্পূৰ্ণ আলপৈচান ধৰাত ব্যস্ত কনিষ্ঠ ভাতৃ আকাশদ্বীপ বৰাই। উল্লেখযোগ্য যে বিগত 2001 চনত দুই ভাতৃয়ে পিতৃ আৰু দুমাহ পূৰ্বে দুয়োৱে মাতৃকো হেৰুৱায়। দুৰ্ভগীয়া দুই ভাতৃয়ে আজিলৈকে লাভ নকৰিলে কোনো ধৰণৰ চৰকাৰী আঁচনি অথবা চৰকাৰী সুবিধা। মোৰ নামটো শ্ৰী আকাশদ্বীপ বৰা। মোৰ দাদাৰ নাম ৰূপম কুমাৰ বৰা। কি হৈছিলে দাদাৰ যোৱা 2021 চনৰ 30 নৱেম্বৰ তাৰিখে গুৱাহাটী গৈ থাকোঁতে ৰাতিপুৱা 7 বজাত তাৰ এক্সিডেণ্ট হৈছিলে। সেই তেতিয়াৰ পৰাই সেই 3 মাহ তাৰ চিকিৎসা হ'ল ICUত GMCHত। তাৰ পিছৰ পৰা সি বেডত আৰু স্কুটি লৈ গৈ থাকোঁতে হৈছিল। তেখেতে বেংকত প্ৰাইভেট বেংক এটাত চাকৰি কৰি আছিলে। কিমান পঢ়া তেখেত MA পাছ। তোমালোকৰ মাতৃ আৰু পিতৃ? মোৰ দেউতা 2002 চনত ঢুকাইছিলে আৰু মা যোৱা 24 মাৰ্চ তাৰিখে ঢুকাইছে। এতিয়া যিহেতু দাদাৰ তোমাৰ এনেকুৱা গতিকে গোটেই যিবিলাক আছে কাম বন তুমিয়ে কৰি দিয়া, সহায় কৰি দিয়া? মই কৰোঁ আৰু গোটেইখিনি কাম। বাহিৰত যোৱা মেলা? যেতিয়া বাহিৰলৈ যাওঁ তলাটো মাৰি থৈ যাওঁ আৰু তেতিয়া সি অকলে থাকে। আৰু দাদা বাহিৰত যাবলগীয়া হ'লে? নাই, সি ধুবলগীয়া হ'লে সি উঠিব নোৱাৰে নিজে, যি কৰে বিচনাতে কৰে আৰু চব তুমি চাফা মই কৰোঁ। আৰু এতিয়ালৈকে চৰকাৰৰ পৰা কিবা সুবিধা পাইছানে? তেনেকুৱা সেই সুবিধা পোৱা নাই বাৰু। এতিয়ালৈকে একো পোৱা নাই? বৰ বিশেষ পোৱা নাই পোৱা বুলি ক'ব পাৰি। আজিলৈকে পোৱাই নাই। তোমালোকৰ এটা ঘৰ দেখিছোঁ, এইটো ঘৰটো তোমালোকৰ? ঘৰটো মানে সেই চৰকাৰৰ ফালৰ পৰাই পোৱা আছে, মানে কি এটা কিস্তি সোমালে প্ৰায় 1.5 বছৰমান হ'ল। আপোনাৰ 2021 চনৰ সেই 10 অক্টোবৰ তাৰিখে 2 তাৰিখে। কিমান টকা সোমাইছে? 80,000 টকা সোমাইছিলে প্ৰথম। মই এটা ভালকৈ নাজানো মানে। আৰু এতিয়ালৈকে পইচা সোমোৱাই নাই, সেই প্ৰথমতে সোমাইছে। নাই। তোমালোকে এই বিষয়ে কাৰোবাক জনাইছানে? তোমালোকৰ ৱাৰ্ড মেম্বাৰ হওক বা? তেওঁলোকে জানে, তেওঁলোকে যিমানখিনি পাৰে চেষ্টা কৰিছে। পঞ্চায়তলৈকো গৈ থাকোঁ। পঞ্চায়তত কিন্তু একো সুবিধা নাপাওঁ পঞ্চায়তৰ ফালৰ পৰা। তেখেতসকলে কয় যে সোমাব বুলি। আজি কয় ধৰক অহা মাহত সোমাব, আকৌ অহা মাহত যাওঁ, তাৰপিছতো অহা মাহত সোমাব, তেনেকৈ কৈ পিছুৱাই থাকে আৰু। তুমি পঢ়ি আছা? মই BA 6 ছেমিষ্টাৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্ট, নগাঁও কলেজ। নগাঁৱৰ পৰা বিভূতি বৰা ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ নিউজ।